নমস্কাৰ দৰ্শকসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ দেউতাৰ বছৰেকীয়া তিথি, ফাৰ্ষ্ট বছৰেকীয়া তিথি, সেয়েহে নাম এযোৰ মাতিছিলোঁ। আমাৰ ওচৰৰে তৰুণ কাকতিৰ নাম, বহুত বিখ্যাত নাম হয়, আপোনালোককো দেখুৱাম। তেতিয়াহ'লে বলকচোন নাম পৰিৱেশন কৰা কেইটামান মুহূৰ্ত আমি চাই লওঁ। এই ভক্তি ৰসে পদানি কৰিব সৰস্বতী নদীৰ তীৰে মহামায়া অম্বিকাৰ পূজা বিধি কৰোৱায়োজন, পূজা বিধি কৰোৱায়োজন। আমি সেনেকৈ খাওঁ, আমি একোৱেই নিয়েতো। স্নান কৰি উঠিলা যায় মন্দিৰে এনা জানিলা যা তুমি চিন্তি পাৱান ব্ৰাহ্মণ বৈষ্ণৱ মিলি ভজা সেই হৰিৰ চৰণ
হৈ মানকে হৈ দেবী অমন হৈ চাকৰা হৈ দেবী আৰু গাইজনী লওঁ কৈ এটি এটি কৰি ৰজাই গাভীৰ নদী জামুৰিটো যাওঁচি বিপ্ৰগণে গধূলি গৈ সকলোৱে মিলি বাছে ৰন্ধনৰ শেষে হবে ভোজন কৰি শেষত সৰস্বতী নদীৰ তীৰত নন্দ ৰজাৰ বিপ্ৰগণে ভোজনৰ শেষত সেই দুভাগ ৰাতি কি কৰিছিল সেই নদীৰ তীৰত অনিতা গৈ
কথাটো গম মুনি তোমাৰ ফালে চালি মোৰ ফালে চাবা এই মুনিৰ চকুৰ ফালে কিনো চাবা রূপর অহংকার তৈ করায় কারণ পূর্বা কুৎসিত বলি মুখ ঠাট্টা করা পূর্বা কুৎসিত বলি মুখ ঠাট্টা করা যাও যাও অজগর হইতে খাতে পারা যাও অজগর হইতে খাতে পারা অজগর হইতে খাতে পারা যাও আর হে দুঃখে বিদ্যা ধর সর্ব হইয়া থাকিলেও তেওঁ এই যে সৰস্বতী নদীৰ তীৰত এই যে নন্দ ৰজা গিৰিছিল আৰু তাৰ পিছত প্ৰভু শ্ৰীকৃষ্ণই গৈ এই যে লাঠি মাৰি দিছিল যেতিয়াই সেই অজগৰে কৃষ্ণৰ পৰশ পাইছিল তেতিয়াই কৃষ্ণৰ পৰশে